জুনাই ৰাজচক্ৰৰ মুনমুনি মাঝিয়ালী চাপৰিত পুনৰ গোপালক আৰু খেতিয়কসকলৰ মাজত সৃষ্টি হৈছে সংঘাত। খেতিয়কসকলে এজন গোপালকক অপহৰণৰ অভিযোগ উত্থাপন কৰিছে গোপালকসকলে। নিৰ্দিষ্ট হোৱা গোপালকজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে মুনমুনি মাঝিয়ালী চাপৰিত। জানিব পৰা মতে আজি পুৱাই গোপালকসকলে গৰু মহবোৰ পথাৰত মেলি দিয়ে। তাৰ কিছু সময়ৰ পাছতেই খেতিয়কসকলে মহসমূহ চৰ চাপৰিৰ বিভিন্ন ঠাইলৈ পঠোৱাৰ লগতে খেতিয়কসকলে কিছু মহ দাৰে ঘপিয়াই আঘাত কৰা বুলি অভিযোগ তুলিছে গোপালকসকলে। তদুপৰি মহবোৰ বিচাৰি আনিবলৈ যোৱা দুজন গোপালকক মাৰপিট কৰাৰ লগতে এজন গোপালক নিৰুদ্দেশ হোৱাৰ বিপৰীতে আন এজন গোপালকে কোনোমতে নদী পাৰ কৰি এটা চাপৰিত আশ্ৰয় ঘটনাটো কি হৈছিল কেনেকৈ? ঘটনাটো আমাৰ ৰাতিপুৱা 4:30 বজাত মহ চৰাবলৈ গৈছিলে গোৱালে মহৰ লগত, কিন্তু মহে গোৱালে সকলো গায়ব কৰি দিছে। এতিয়ালৈকে বৰ্তমান 350 মহৰ পোৱালি গাখীৰ খোৱা নাই আৰু মানুহ এজন সম্পূৰ্ণ গোৱাল এজন মানে নিৰুদ্দেশ হৈ আছে। হয় মৰিছে না বাচিছে এতিয়া ক'বই পৰা নাই। এতিয়া প্ৰশাসন গৈছে। ভগৱানক আশীৰ্বাদ কৰিছোঁ যে এই প্ৰশাসনে আমাক উদ্ধাৰ কৰি দিয়ে। এই ঘটনাটো আজি যোৱাকালিৰ পৰা ধৰি আজিলৈকে যোৱাকালি এটা মহ কাটি নেচ টুকুৰা কৰি দিলে আৰু 2:30 বজাত গোৱালে মহ চৰাবলৈ গৈছিলে। গোৱাল এজনো গায়ব কৰি দিলে আৰু 300 মহ এতিয়ালৈকে গায়ব হৈ আছে। এই মহবিলাকৰ পোৱালি এতিয়া গাখীৰ খাব নোপোৱাত বেয়াই কান্দি আছে। কোনটো চাপৰিৰ পৰা আহিছে মহিলা? আমাৰ মাঝিয়ালী চাপৰি। কিমানজন গোপালক নিয়োজিত? আমাৰ 2জন আছিলে। বৰ্তমান এতিয়া খবৰ পোৱা মতে এজনে লালি নদী সাঁতুৰি পাৰ হৈ যেনে তেনে প্ৰাণ ৰক্ষা কৰি জংঘলৰ মাজত সোমাই আছে, খবৰ পাইছোঁ। আৰু যিজন এতিয়া হৰাই আছে এই ল'ৰাজনৰ নাম আমাৰ বুচ্চৰ মুণ্ডা। বৰ্তমান এতিয়ালৈকে কোনো সংসূত্ৰ নাই। সেইটো কাৰণে আমি আশা কৰোঁ পুলিচ প্ৰশাসনক নিশ্চয় আমাৰ এই নিৰুদ্দেশ হোৱা মানুহজনক উদ্ধাৰ কৰি দিব বুলি আমি আশা ৰাখিছোঁ। জুনাই প্ৰশাসন আৰু ধেমাজি উপায়ুক্তজনৰ উপস্থিতি যি শান্তি আলোচনা হৈছিলে, এই আলোচনাক ভৰিয়ে আপোনালোকে মোহাৰিছেনে নে তেওঁলোকে মোহাৰিছে? আমাৰ যিটো উপায়ুক্ত আৰু আমাৰ চাৰ্কুল অফিচাৰ ছাৰ আৰু মহকুমাধিপতি আলোচনা কৰা যিটো শান্তি মীমাংসা আছিলে, এই শান্তি মীমাংসা একেবাৰে বেদখলীসকলে মাঝিয়ালী মুনমুনি পিজাৰৰ বেদখলীসকলে একেবাৰে ভৰিৰে মোহাৰি পেলাইছে। তাৰ আৰু ক'বলগীয়া নাই। একদম আপোনালোকে নিশ্চয় দেখা পাব এতিয়া, আৰু দেখিছে তাত জেগাত গ'লে নিশ্চয় ছাৰহেঁতে গৈছে, পুলিচ প্ৰশাসন গৈছে, দেখিব যে যদিহে কিবা সিহঁতৰ ক্ষতি হৈছে আমাক জৰিমনা কৰালে আমি বেয়া নাপাওঁ, কিন্তু একো ক্ষতি নোহোৱাকৈ আমাৰ মহবিলাকক গায়ব কৰি কাটিছে, মাৰিছে। আৰু এতিয়ালৈকে বৰ্তমান গোৱালজন মৰিছে নে বাচিছে এতিয়া ক'ব পৰা নাই। এই প্ৰকৰ ৰদত যদি মাৰিও থৈছে খুব সম্ভৱ